Hello guys, আজি মানে মোৰ মাহীয়ে আমৰ আচাৰ বনাব আৰু আপোনালোকে আমৰ আচাৰ চাইছে আপোনালোকৰ ঘৰত বনাব পাৰিব যেহেতু লকডাউন চলি আছে আপোনালোকে বাহিৰৰ পৰা বস্তু কিনি নাখাব বহুত সাৱধানে নটা মানি চলিব আৰু বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো এ মাহীয়ে বুলে আমৰ আচাৰ বনাব আম কুটি আছে আৰু কি কৰে আপোনালোকক দেখাম আপোনালোকে চাব আম কাটি হৈ গ'ল নিমখ দিলে আপোনালোকে চাই লওক কেনেকুৱা লাগিব আৰু টেষ্টটো ইয়াত এনেকৈ বনাওঁতে বহুত মজা লাগিছে মোৰ একে জিভা পানী ওলাই গৈছেগৈ আচাৰৰ কাৰণে কি মছলা বনাই আপোনালোকক দেখাই আছোঁ অকণমান পিছত তেল গৰম হৈ আছে আমৰ আচাৰ বনাবৰ কাৰণে শুকান জলকীয়া দিব আৰু চব গুটি দিব হালধি জিৰা আৰু দিব তাৰপিছত দিয়াৰ পিছত তেলতে চব মছলা দিব তাৰপিছত আম দিব আৰু ইয়াত আপোনালোকে আগৰ এবাৰ চাই লওক গেছটো অফ কৰি দিছে অকণমান কমাই দিছে আৰু ইয়াতে দিব হালধি দিছে সেইকাৰণে দি দিলে তাৰপিছত হালধি দিছে জিৰা দিছে জলকীয়া দিলে হৈ গ'ল এতিয়া তেল গৰম কৰি আছে তেল গৰম হ'ল আৰু এতিয়া আম দিব তেল গৰম হ'ল হৈ গৈছে আৰু ইয়াতে আম ঢালি দিব আমনি আছে আৰু এয়া আম আৰু এতিয়া ঢালি দিব দিলে নিমখ সানি থোৱাৰ পিছত এয়া আম দেখিছে আপোনালোকে এতিয়া ফাইনেলি আম দিয়া হ'ল আম লাৰি আছে আৰু আম তেলত দি লাৰি আছে মছলা সোমাই থাকোঁতে ইয়াৰ মছলা আছে আৰু লগতে বেলেগ মছলাও দিব চব গুটি আৰু এয়া সৰিয়হ তাৰপিছত এয়া আৰু এয়া মেথি গুটি আৰু এয়া সৰিয়হৰ লগত মিক্স কৰি দিলে মেথি গুটি আৰু সৰিয়হ আৰু এয়া তিল নে কলা আৰু এয়া কলা জিৰা কালজিৰা মিক্স কৰি দিলে সৰিয়হ মেথি গুটি আৰু কালজিৰা আৰু মেথি গুটি দিব নেকি মেথি গুটি দিব আৰু মেথি গুটি দিব দিলে আৰু কালজিৰা দিব আৰু চব গুটি আৰু জিৰা আৰু জিৰাটো খুন্দা হৈ আছে কাৰণে আপোনালোকে এনেকুৱা দেখিছে আৰু এইবিলাক গৰম কৰি পেলাই পিচি দিব মাহীয়ে আৰু ইয়াত চব গুটি দিলে আৰু দিব বাচি আছে ইয়াত চুপাৰি আছে কাৰণে আৰু অকণমান ঠাণ্ডা হ'বৰ কাৰণে বাহিৰতে থৈ দিছে আৰু ঠাণ্ডা হোৱাৰ পিছত টেমাত ভৰাই দিব আৰু এই আচাৰ টেমাত ভৰাই আছে চাই লওক আৰু দিলে চাই লওক গৰম হৈছে ইমান তাৰপিছত পিচি দিব গোটাকে আপোনালোকে পিচিব আৰু এয়া গৰম কৰা হৈ গ'ল এয়া পিছে তাৰপিছত এয়া এতিয়া পিচিব আৰু আপোনালোকে ইমানো গুড়া নকৰিব চাই লওক আৰু হৈ গ'ল এতিয়া আমৰ আচাৰ ছিটাই দিব আচাৰত ছিটাই দিছে
এতিয়া প্ৰথম মানে তেলটো অকমান কমকে দি লৈছে তাৰপিছত আৰু অকমান দি দিব ফাইনালি আমাৰ আচাৰ ভৰোৱা হৈ গ'ল আৰু এয়া অকমান গৰম কৰি ফেলে পিছি আৰু অকমানহে পিচিব আৰু ইমানকে নিপিচিব আৰু এতিয়া ইয়াত মানে আৰু অকমান ছিটাই দিব চাই লওক আৰু ফাইনালি আমাৰ আমৰ আচাৰ হৈ গ'ল আৰু এটা ৰ'দত থৈ দিছে আপোনালোকে চাই লওক তো আশা কৰিছো আপোনালোকে আমৰ ৰেচিপিটো ভাল পালে যদি আমৰ ৰেচিপিটো ভাল পালে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগত থকা বেল আইকন প্ৰেছ কৰি দিব তেতিয়া মই নতুনকৈ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই থাকিব নেক্সট ব্লগত লগ পাই আছো বাই বাই